বিৰোধিতা কৰাৰ প্ৰথম কথাটো হ'ল যে গুণোৎসৱ কেতিয়াও শিক্ষকৰ পাৰদৰ্শিতা বা পাৰফৰ্মেঞ্চ জোখা মেচিন হ'ব নোৱাৰে। গুণোৎসৱ বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী তথা বিদ্যালয়খনৰ যি আন্তঃগাঁথনি তাৰে সৰ্বাংগীন যিটো উন্নয়ন তাৰে মানদণ্ড জোখা পৰীক্ষাহে মাথোন। কিন্তু তেওঁলোকে গুণোৎসৱত আধাৰ হিচাপে লৈ দুবছৰকৈ A+ লাভ কৰা বিদ্যালয়ৰ যি ঠিকাভিত্তিক আৰু ষ্টেট পুল শিক্ষক আছে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰিম বুলি কেবিনেট সিদ্ধান্ত লৈছিল আৰু সিদ্ধান্ত লোৱাৰ পৰিপ্ৰেক্ষিতত আমিও সেই সিদ্ধান্তক আদৰণি জনাইছিলোঁ, কিয়নো যোৱা বিগত বৰ্ষকেইটাত আমাৰ চাকৰি নিয়মীয়াকৰণৰ ক্ষেত্ৰত তেওঁলোকে বাৰম্বাৰ এটা কথাই কৈ আহিছিল যে আমাৰ চাকৰি নিয়মীয়াকৰণ কৰিব নোৱাৰে কাৰণ আইনী বাধা আছে। আৰু সেইকাৰণে 2020 চনৰ 1 জুলাই তাৰিখে তেওঁলোকে এক ৰাজ্যপাল বা গভৰ্ণৰ নটিফিকেশ্যন এটা তেওঁলোকে প্ৰকাশ কৰিছিল আৰু য'ত আমাৰ চাকৰি 60 বছৰলৈকে সকলো দৰমহাৰ সৈতে সুৰক্ষিত হৈ থাকিব বুলি তেওঁলোকে ঘোষণা কৰিছিল আৰু আমাক কৈছিল যে আপোনালোকৰ আইনী বাধাৰ কাৰণে নিয়মীয়াকৰণ কৰিব নোৱাৰি, কিন্তু আপোনালোকক প্ৰায় নিয়মীয়া কৰা হ'ল বুলি